আজব দেশৰ আজব কাহিনী গজালি ভৱানীপুৰত তাৰেই প্ৰতিচ্ছবি হয় নাই বিদ্যুৎ পৰিবাহিতাৰ নাই বিদ্যুতৰ খুঁটা কিন্তু কি হ'ব আহিল বিদ্যুতৰ বিল আপোনালোকৰ ইয়াত কি হৈছে বিদ্যুতৰ এইটো হেৰি আমাৰ লাইন হোৱা নাই হয় এইটো লাইনৰ কাৰণে কৈছিলোঁ লাইন দিয়ং দিয়ং বুলি কৈ আছে এনেকৈ আৰু একবাৰ মিটাৰ এনেকৈ আহিছিল কিন্তু আমি লোৱা নাই এনেকৈ আগতে শুনিছোঁ যে সেই বিল চিল আহে লাইন নহ'লেও এতিয়া কি আপোনালোকৰ বিদ্যুৎ সংযোগ নোহোৱাকৈ লাইটৰ বিল আহিছে নেকি হা বিল আহিছে আপোনালোকৰ গাঁৱত এই খুঁটা বা লাইটৰ তাঁৰ আহিছেনে নাই সেই তাৰ চাৰ একো অহা নাই ফুটাই অহা নাই কিন্তু মানুহে বিল দিব লগা হৈছে বিল দিব লগা হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে এওঁলোকে বিদ্যুৎ সংযোগ লাভ কৰাৰ কথা আছিল যোৱা 4 মাহ আগতে বিদ্যুৎ সংযোগৰ নামত লাভ কৰিছে একোটাকৈ মিটাৰ বক্স ঠিকেই আহিল কিন্তু আজিলৈকে আহি নাপালে বিদ্যুৎ পৰিবাহিতাৰ আৰু বিদ্যুতৰ খুঁটা শক্তি বিভাগৰ এনেকুৱা গাফিলতিৰ ফলত জ্বলা-কলা হৈছে ভৱানীপুৰবাসী ৰাইজক পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰৰ গাড়ী দখল কৰা বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত ফটা ঢোলে বজাইছে শক্তিমন্ত্ৰী ডাঙৰীয়া এচি গাড়ী এচি ৰুমত বহি থাকিলেই নহ'ব ভৱানীপুৰবাসী ৰাইজক অলপ চকু মেলি চাওক আগত লোকসভা নিৰ্বাচন উজুতি খাই পৰিব ব্যুৰো ৰিপৰ্ট প্ৰাইম টাইম নিউজ